हेलो एभ्रिवान আজি আপোনালোকৰ বাবে নাৰিকলৰ একেবাৰে সহজ বৰফি ৰেচিপি এটা লৈ আহিছো তেনেহলে আহক ভিডিওটো ষ্টাৰ্ট কৰো ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে মই ইয়াত 3 কাপ গাখীৰ লৈছো গাখীৰখিনি এতিয়া ভালদৰে উতলিবলৈ দিম গাখীৰখিনি ভালদৰে উতলি গৈছে এতিয়া ইয়াত সৰু চামুচেদি 1 চামুচ ইলাইচি পাউডাৰ দি লৈছো ইলাইচিখিনি দিয়াৰ পাছত গাখীৰখিনি আৰু অলপ সময়ৰ কাৰণে উতলিবলৈ দিম এতিয়া ইয়াত মই 5 কাপ ৰুকি লোৱা নাৰিকল লৈছো মই ইয়াত যোনটো কাপেদি গাখীৰ লৈছিলো সেই একেটা কাপেদি নাৰিকলখিনি জুখি লৈছো আপোনালোকে যদি বিচাৰে তেনেহলে বজাৰত পোৱা ডেচিকেটেড কোকোনাটটো ব্যৱহাৰ কৰিব পাৰে এতিয়া নাৰিকলখিনিও দি লৈছো গেছটো মিডিয়াম লোত ৰাখি নাৰিকলখিনি ভালদৰে ভাজিব নহলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে গেছটো মিডিয়াম ফ্লেমত ৰাখি গাখীৰখিনি অলপমান শুকাই যোৱাৰ লৈকে নাৰিকলখিনি ভাজি ল'ব এতিয়া ইয়াত মই 1 কাপ চেনি লৈছো আপোনালোকে আপোনালোকৰ পছন্দ অনুসৰি চেনিখিনি কম বেছি কৰি ল'ব পাৰে চেনিখিনি দিয়াৰ পাছত এতিয়া এইখিনি ভালদৰে ভাজি ল'ব গেছটো মিডিয়াম ফ্লেমত ৰাখি নাৰিকলখিনি ভালদৰে ডাঠ হোৱা লৈকে ভাজি ল'ব এতিয়া এইখিনি অলপমান ডাঠ হৈ আহিছে গাখীৰ আৰু চেনিখিনি ভালদৰে শুকাই যোৱাৰ লৈকে নাৰিকলখিনি ভাজি ল'ব নাৰিকলখিনি 10 মিনিট সময় ভজাৰ পাছত এইখিনি ডাঠ হৈ আহিছে এতিয়া ইয়াত 1 কাপ পাউডাৰ গাখীৰ দি লম গাখীৰ আৰু চেনিখিনি ভালদৰে শুকাই যোৱাৰ পাছতহে মিল্ক পাউডাৰখিনি নাৰিকলখিনি দিব এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি ভালদৰে ভাজি ল'ব মিল্ক পাউডাৰখিনি দিয়াৰ পাছত এতিয়া এইখিনি ভালদৰে ভাজি লম আপোনালোকে মিল্ক পাউডাৰৰ সলনি হোৱাইটনাৰৰ ব্যৱহাৰ নকৰিব মিল্ক পাউডাৰ ব্যৱহাৰ কৰিলে বৰফি গিটাৰ টেষ্টটো ভাল হয় এইখিনি ভালদৰে মিহলাই ল'ব যাতে মিল্ক পাউডাৰখিনি গোটা হৈ নাথাকে এইখিনি ভালদৰে মিহলাই লোৱাৰ পাছত ইয়াত আৰু আধা কাপ মিল্ক পাউডাৰ দি লম এতিয়া এইখিনি ভালদৰে 5 মিনিট সময়ৰ কাৰণে ভাজি লম নাৰিকলখিনি ভালদৰে ভাজি থাকিব অলপ সময়ৰ পাছত নাৰিকলখিনি ধুনীয়াকৈ গোটা হৈ আহিব নাৰিকলখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে নাৰিকলৰ বৰফিটোত মই দুটা লেয়াৰ দিম সেই কাৰণে নাৰিকলখিনি মই এনেদৰে ভাগ কৰি লৈছো নাৰিকলখিনিৰ এটা লেয়াৰত মই গ্ৰীণ ফুড কালাৰ দিম আৰু নাৰিকলৰ এটো লেয়াৰত মই ফুড কালাৰ নিদু এনেদৰে ৰাখিম ইয়াত মই সৰু চামুচেদি আধা চামুচ গ্ৰীণ ফুড কালাৰ দি লৈছো এতিয়া এইখিনি ভালদৰে মিহলাই লম ফুড কালাৰ ব্যৱহাৰ কৰিলে বৰফিখিনি দেখিবলৈ ভাল লাগে আপোনালোকে ফুড কালাৰ ব্যৱহাৰ নকৰাকেও বৰফিখিনি বনাব পাৰে ফুড কালাৰখিনি এতিয়া ভালদৰে মিহলাই লোৱা হৈ গৈছে এতিয়া মই গেছটো অফ কৰি লৈছো এতিয়া মই ইয়াত গ্লাছৰ বহল বাটি লৈছো বাটিটোত বৰফিখিনি দিয়াৰ আগতে অলপমান ঘিউ নাইবা বাটাৰ সানি ল'ব আপোনালোকে এনেদৰে বাটাৰ পেপাৰ নাইবা কাগজ কাটিও ব্যৱহাৰ কৰিব পাৰে কাগজখনৰ ওপৰতো অলপমান ঘিউ নাইবা বাটাৰ সানি ল'ব নাৰিকলখিনি গৰম হৈ থাকোতে বাটিটোত উলিয়াই ল'ব নাৰিকলখিনি ঠাণ্ডা হৈ গ'লে চেপ দিবলৈ অসুবিধা হয় এতিয়া ভাজি থোৱা নাৰিকলৰ লেয়াৰ এটা দি লম এতিয়া নাৰিকলখিনি চামুচ নাইবা কিবা এখনেৰে লাহে লাহে হেঁচি দিব এতিয়া এইখিনিৰ ওপৰত
কালাৰ দি থোৱা নাৰিকলৰ লেয়াৰটো দি ল'ম। এতিয়া এইখিনিও চামুচ নাইবা কিবা এখনেৰে লাহে লাহে হেঁচি দিব। আপোনালোকেও বৰফিৰ ৰেচিপিটো ঘৰত বনাই চাব। ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্টত জনাব। বৰফিখিনি আপোনালোকে যি ধৰণে ভাল পায় সেইদৰে সজাই ল'ব। বৰফিখিনিৰ ওপৰত মই আলমণ্ড মিহি মিহিকৈ কাটি সজাই দিছোঁ। আপোনালোকে বাদাম নাইবা পিস্তা যি খাই ভাল পায় সেইখিনি দি সজাই ল'ব। বৰফিখিনি এতিয়া ফ্ৰিজত 1 ঘণ্টা নাইবা 2 ঘণ্টাৰ কাৰণে ৰাখি দিব। মই বৰফিখিনি 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া বৰফিখিনি কাটি ল'ম। বৰফিখিনি গৰম হৈ থাকোঁতে কাটিবলৈ অসুবিধা হয়, সেইকাৰণে ফ্ৰিজত থৈ ঠাণ্ডা হোৱাৰ পাছত বৰফিখিনি কাটিব। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বৰফিখিনি মই প্লেট এখনত কাটি উলিয়াই লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ।